hello friends, welcome my YouTube channel BK's vlog. তো আজি আমি চাবলৈ গৈ আছো এখন গাঁৱৰ বিষয়ে। তো গাঁও বুলি ক'লে আপোনালোকৰ মনত নিশ্চয় এইটো আহে যে আমাৰতো গাঁও আছে, বহুতো মানুহ এনেকুৱা আছে যিজন গাঁৱৰ পৰা বিলং কৰে। তো ময়ো এখন গাঁৱৰ পৰাই বিলং কৰোঁ। তো মই এইখন ক'ব খোজোঁ যিখন গাঁৱৰ বিষয়ে মই কৈ আছোঁ সেইখন গাঁও বহুত বেলেগ ধৰণৰ, মানে তাৰে মানুহবিলাক গাঁওখনক বহুত চাফ চিকুণকৈ ৰখে, সেইকাৰণে বহুতো সেইখন গাঁও নাম কামাইছে। তো আপুনি কমেণ্টত এইটো জনাব যে আপোনাৰ গাঁও কেনেধৰণৰ, চাফ চিকুণ নে সেনেকা। তো ব্লগ ভিডিঅ'খন আমি আৰম্ভ কৰোঁ আৰু আগবাঢ়ি যাওঁ। চ' ফ্ৰেণ্ডছ, এতিয়া আমি যাবলৈ ওলালোঁ। তো এইখন আপোনালোকে দেখিছেনে, এইখন মানে চাইকেলেদি মই যাম, কাৰণ মোৰ ভাই বাইক নাই, তো কি কৰিম আৰু এইখনকে লৈ যাব লাগিব। তো আগলৈ আপোনালোকে ভিডিঅ'খন চাই থাকক। ফ্ৰেণ্ডছ, আমি গৈ আছোঁ, আপোনালোকে দেখিব পাৰি আছে এইখন। অলপ পিছতে আপোনালোকে দেখা হ'ব ৰাংসাপাৰা। তো এতিয়া আমি দেউলীখন এৰি থৈ আহিলোঁ। আমি এতিয়া বৈকুণ্ঠপুৰ পালোঁ। তো বৈকুণ্ঠপুৰ আপোনালোকে চোৱা, এইখন বৈকুণ্ঠপুৰ এৰিলে আমি ৰাংসাপাৰা পাম। আপোনালোকে দেখিব পাৰে এইখন হ'ল ৰাংসাপাৰা। তো ইয়াৰ ৰাংসাপাৰাৰ এখন ডাঙৰকৈ গেট বনাই আছে। তো আপোনালোকে চাব পাৰে, এইখন চোৱা, ইয়াত বহুত ডাঙৰকৈ বনাই আছে। মানে এইখন ৰাস্তা দি ৰাংসাপাৰা যাব লাগে, মানে এইখন গেট পাৰ হ'লে পায় ৰাংসাপাৰা। তো আপোনালোকে নিশ্চয় এইখন চাবলৈ আহিব। চ' ফ্ৰেণ্ডছ, ফাইনেলি আমি ৰাংসাপাৰা আহি পালোঁ। তো ইয়াত চাৱা আপোনালোকে, ইয়াত হেৰি কাম চলি আছে, মানে এনেকুৱাকৈ পাইপলাইন দিব। তো আগলৈ আপোনালোকে চাব পাৰিব যে আগত সেইখন তাতে ঘৰ আছে। তো তাতে আৰু কি ধুনীয়াকৈ সজাইছে এখন ঘৰখন। তো আপোনালোকে চাব যে কেনেকুৱা ধৰণৰ ব্লগ। আৰু আমি আপোনালোকে চাব পাৰিছে যে এইখনে হ'ল ৰাংসাপাৰা। আপোনালোকে চাব পাৰিছে সেইখন দেখা পাইছে নহয়, সেইখন গেট, এইখনে হৈছে ৰাংসাপাৰা। তো আপোনালোকক দুখন ভিতৰলৈ যায় কি কি আছে তাত। তো ব্লগ আমি আগলৈ ভিডিঅ'খন চাওঁ। তো আহক। বা এইটো কি গছ আপোনালোকে ক'ব পাৰিব? তো যদি পাৰে তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় জনাব। তো ইয়া হ'ল এখন আৰু ডাঙৰ এইবিলাক গছ চোৱা। তো
তো আপোনালোকক ক'ব বিচাৰোঁ সেইখন যে গছ দেখিছে এখন গছৰ পৰাই এনেকৈ দীঘলকৈ ওলাই তাৰপিছত ইয়াত ফুল ধৰে সো আপোনালোকে দেখিব পাৰি আছে কিমান ধুনীয়া ধুনীয়া ইয়াত সিনাৰী আছে তো আপোনাৰ ঘৰতো আছেনে এনেকুৱা ধৰণৰ সিনাৰী তো কমেণ্ট বক্সত নিশ্চয় জনাব মোক আৰু চাওক বাপৰে কিমান মানে কি কম আৰু ইমান ধুনীয়াকৈ সজাইছে ঘৰখন তো এইখন হ'ল ৰাংসাপাৰা তো তাতে পাৰিব তাৰ মানুহবিলাক একগোট আপোনালোকো একগোট হ'ব আৰু আপোনাৰ গাঁওখনক বা আপোনাৰ ঘৰখনক এনেধৰণে সজাওক তো এইখিনি মই আপোনালোকক ক'ব বিচাৰোঁ তো আগলৈ আপোনালোকে ভিডিঅ'খন চাওক আৰু এনজয় কৰক আপোনালোকে চাব পাৰে ইয়াত কিমান ধুনীয়া ধুনীয়া কুৰ্চি লগোৱা আছে চেয়াৰখন কেনেধৰণে আপোনালোকে চাব এয়া চাওক এনেকৈ হিলি থাকে আছে এইবোৰ ইয়াত মানুহবিলাক আহি অকণমান ইয়াত ৰেষ্ট লয় তো এনেকুৱা ধৰণৰ বনোৱা আছে চোৱা আপোনালোকে এইবোৰ চোৱা কিমান ধুনীয়া এনেকৈ যাই কিনে ইয়াত এনেকৈ টোপনি মাৰি থাকিব পাৰে আৰু তো বহুত ইয়াত দেখিবলৈ ধুনীয়া ধুনীয়া বস্তু আছে আপোনালোকে চাব পাৰে এইখন যে এটা বস্তু আছে এইখন কি বস্তু আপোনালোকে নিশ্চয় কমেণ্টত ক'বাচোন মোক কেনেকুৱা চক্ৰৰ দৰে দেখা যায় আপুনি দেখা পাৰিব পাইছে এইখনো চোৱা আপুনি কেনেকুৱা ধৰণৰ ইয়াত মানে নানা ধৰণৰ এনেকুৱা বস্তু বনাই থৈ দিছে তো আপোনালোকে এইবোৰো চাব পাৰে তো ইয়াত কিমান চাফ চিকুণ এইবোৰ চোৱা ইমান কিমান চাফ চিকুণ চ' আপোনালোকে চাব পাৰিছে এইখন যেনেধৰণৰ লাগে ৰাজাৰ চেয়াৰ বহি কিনে কিমান ভাল লাগে নিশ্চয় আহিব আৰু এইখন চাব ইয়াত বহি চাব কিমান ভাল লাগে নিজকে মানে ক'বই নালাগে আৰু আপোনালোকে নিশ্চয় চালে ইয়াত কি আছে কি নাই তো আপোনাক মই সকলো বস্তু দেখাই দিছোঁ আৰু আছে মানে ইয়াত বহুতো আৰু বস্তু আছে দেখাবলৈ কিন্তু সেইখন আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ এতিয়া বেলা গৈছে তো ইয়াতে আপোনালোকে দেখিব পাৰি আছে কেনেকুৱা আন্ধাৰ তো মই আগলৈ আৰু দেখাব নোৱাৰোঁ তো যদি মোৰ ভিডিঅ'খন চাই আপোনাক ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু যদি বেয়া লাগিছে তেনেহ'লে ডিছলাইক কৰিব আৰু যিজনক ভাল লাগিছে সেইজন মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনখন অন কৰি থ'ব যেন মই সেনেকুৱা ভিডিঅ' লৈ আহি থাকোঁ আপোনাৰ মোবাইলত ন'টিফিকেশ্যন আহি থাকে তো এইখিনিয়ে কৈ জয় হিন্দ বন্দে মাতৰম